নমস্কাৰ। কবিতাৰ শিৰোনাম অদৃশ্য ৰূপ ভাইৰাছ কৰোণা, পৰিত্ৰাণৰ বাবে অদৃশ্যজনক কৰোঁ প্ৰাৰ্থনা। পৃথিৱীত যেতিয়া সকলোফালে হয় অন্যায়, অহংকাৰ, অত্যাচাৰ, তেতিয়া ধাৰ্মিক ন্যায় দুখীয়াসকলৰ হয় হাহাকাৰ। ধন সম্পত্তি বাহুৰ বলত কাকো কোনেও নামানে, দুৰ্বল দুখীয়াসকলৰ বাবে ভয় নমাই আনে। এচাম ধনীয়ে নেজানে দুখীয়াৰ মৰম, দুখীয়াক দয়া কৰিলে যে হয় কিমান মানুহৰ ধৰম। হঠাতে বিশ্বতে আহিল ভাইৰাছ কৰোণা বেমাৰ, বিশ্বৰ মানুহৰ মাজত হ'ল আতংকৰ হাহাকাৰ। কি যে দিনকাল আহিল, এচাম মানুহে এচাম মানুহক নমনা, কি যে বেমাৰ আহিল নজনা নুশুনা। তাহানিতে শুনিছিলোঁ, কৈছিল আইতা ককা দেউতাই, মহামাৰী বেমাৰত মৰাতকৈ ভাল হ'ব ঘৰত সোমাই থকাই। দেশৰ মুৰব্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিছে অনুৰোধ, ঘৰৰ ভিতৰত থাকিলে হ'ব এই বেমাৰৰ প্ৰতিৰোধ। হাত মুখ ধুই থাকিব লাগে হৈ পৰিষ্কাৰ, তেহে পাব হেনো এই বেমাৰৰ পৰা নিস্তাৰ। দুখীয়াসকলৰ বাৰু একোৱেই নাই, ধনীৰো কষ্ট হৈছে খোৱাৰ সামগ্ৰী নাপায়। কৃষকে কৰিছে কৃষি কত যে কৰি কষ্ট, বিক্ৰী নহয় কৃষি গেলি পচি হৈছে নষ্ট। এচামে খাব নাপাই কান্দি আছে লঘোণত, এচামে আপোনজনক হেৰুৱাই আছে কান্দোনত। যাৰ ঘৰত এনে হৈছে কাণ্ড সিহঁতেহে জানিছে, ওচৰ চুবুৰীয়ে জানো চকু পানী টুকিছে। ধনীজনে দুখীয়াক সহায় কৰা, মানুহৰ জনম জীৱন সফল কৰা। মাননীয় অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালদেৱে সজাগ সচেতনে থাকিব কৈছে কৰি হাত জোৰে। মাননীয় অসমৰ স্বাস্থ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাদেৱে বহুত কৰিছে কষ্ট, এই বেমাৰৰ পৰা ৰক্ষা পাবৰ বাবে। বহুত কষ্ট কৰিছে চিকিৎসক, নাৰ্ছ, প্ৰশাসন, সাংবাদিক লোকে, দিনে নিশাই কৰিছে কষ্ট লঘোণে ভোকে। আমাৰ দৰে তেখেতলোকৰো ঘৰ পৰিয়াল আছে, তেওঁলোকৰো যে ঘৰলৈ কিমান মনত পৰিছে। ধন্যবাদ দিছোঁ তেখেতলোকৰ পৰিয়ালবৰ্গলৈ, শান্তি উন্নতি জীয়াই থাকক যেন চিৰদিনলৈ। আমি সকলোৱে লকডাউন মানি চলোঁ আহক, নিজে বাচক আৰু আনকো বচাওক। দুখীয়াসকলৰ খোৱা বোৱা নহয় যে কষ্ট, চৰকাৰে সাহায্য ৰাইজক দিছে যথেষ্ট। ঘৰতে সকলোৱে দেখা দেখিকৈ পঢ়া শুনা কৰাৰ সুবিধা, ঈশ্বৰে দিছে এয়া ৰাইজক সুবিধা। ধনী দুখীয়া উচ্চ নিচ ভাবি নকৰি অভিমান, ঈশ্বৰক চিন্তা কৰা এই বেমাৰৰ পৰা পাবলৈ পৰিত্ৰাণ। জাতি ধৰ্ম ৰাজনীতি ভেদাভেদ নকৰি, বিশ্বৰ লগতে যেন ভাৰতকো ৰাখক ৰক্ষা কৰি। বহিৰাজ্যত থকাবিলাকে কিমান যে কৰিছে দুখ, ঘৰৰ পৰিয়ালৰ মানুহৰ নেদেখি মুখ। জীয়াই থাকিলে আমি পাম খাবলৈ, খাবলৈ হ'লে লাগিব জীয়াই থাকিবলৈ। শিক্ষা অৰ্থৰ হৈছে বহুত লোকচান, এই লোকচান পূৰাবলৈ হ'ব সময়ৰ বহুত প্ৰয়োজন। নাপাতো আমাৰ বাপতি সাহোন বহাগৰ বিহুটি, জীয়াই থাকিলে অহা বছৰত পাতি কৰিম বহুত ফূৰ্তি।